নমস্কাৰ, দেৱজ্যোতি সিঙা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ ঘৰৰ পৰা দূৰত এখন বাগান আছে, 1 কিলোমিটাৰ দূৰত বাগান এখন আছে। তাত আজি পাত ছিঙিবলৈ যাম। মায়ে মই মানুহ ৰাতিপুৱা বিচাৰি নাপালোঁ কাৰণে দুয়োটাই যাব লাগিব। মায়ে মই পাত দীঘল হৈ গৈছে আৰু গাঁওখনো দেখাম আপোনাৰ লগতে। আমাৰ গাঁওখনো কেনেকুৱা আপোনালোকেও চাব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক ব্লগটো আৰম্ভ কৰোঁ। এইখনে হৈছে মোৰ হাইপুছাখন। এইখনতে এতিয়া আমি বস্তু লোডিং কৰি দিলোঁ। এখন এতিয়া চাইকেলখন লৈ যাম। চাই লওক মোৰ হাইপুছাখন কেনেকুৱা লাগিছে। আমি এতিয়া লেফ্ট ছাইড ৰাস্তাটোৱে যাম, চিধা ৰাস্তাটোৱে নাযাওঁ আৰু এইটো ৰাস্তাই যাব লাগিব। এতিয়া এইটো ৰাস্তাত গৈ আপোনালোকক আজি গাঁওখনো দেখাম আৰু আমাৰ বাগানৰেনো কোনফালে যায় সেইটো আপোনালোকে চাব। এখন আমাৰ ওচৰৰে মানুহৰ বাগান, এইফালেও আছে। আমাৰ গাঁৱত প্ৰায়ভাগ মানুহৰ বাগানেই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, একদম শেষলৈকে চাব ভিডিঅ'টো। পথাৰ আছে, পথাৰখন, এইটো ৰাস্তাটো। এইটো নামঘৰটো। এই স্কুলৰ ল'ৰা ছোৱালী স্কুল গৈছে। ভিডিঅ'টো চাই থাকিব আপোনালোকে। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে। মা আগত একদম খোজকাঢ়ি গৈ আছে, পালোহি আৰু বেছি ডখৰি নাই। মা বলক। ফাইনেলি আমাৰ বাগানলৈ যোৱা ৰাস্তাটো পাই গ'লোঁ। আগলৈও আছে গাঁও, কিন্তু এতিয়া এইটো ৰাস্তাই দি যাব লাগিব। এইটো ৰাস্তা দেখিছে আপোনালোকে, এইটো গৰু যোৱা গোবাটি হয়। তেনেকৈ ৰাস্তা নাই, পথাৰ আছে আগলৈ। গোবাটিটো এইটো পাৰ কৰিব লাগিব। এতিয়া চাইকেলখন দেখিছে, পূৰা পানীত ঠেলি আনিব লগা আছে। বোকাত ইমানডোখৰ ঠেলি আনিলোঁ। এইডোখৰ পূৰা ঠেলিব লাগিব, অলপমান আছে আৰু বোকাডোখৰ যেনে তেনে ঠেলি পাৰ কৰালোঁ। এতিয়া এনেকুৱা ৰাস্তা, বোকাডোখৰ পাৰ হৈ পথাৰ ৰাস্তা। বহুত কষ্ট হয় এখন বাগানলৈ আহিবৰ কাৰণে আমাৰ, আৰু চাইকেলখন ঠেলিবলৈও কষ্ট হৈছে, বোকা লাগি ধৰিছে। ভিডিঅ'টো আপোনালোকে চাই থাকিব। ক'বলৈ গ'লে গাঁৱৰ মানুহৰ উপাৰ্জন বুলি ক'বলৈ খেতি আৰু বাগান, আৰু এই দুটাই আৰু গাঁৱৰ মানুহৰ উপাৰ্জনৰ। পূৰা ৰাস্তা বোকা দেখিছে। এই চাইকেল ঠেলি গৈ আছোঁ। বহুত কষ্ট হয়, এইটো বাগানত পাত উলিয়াবলৈও কষ্ট হয়। আপোনালোকে ভিডিঅ'টো চাই থাকিব, যিমান পাৰে শ্বেয়াৰ কৰক। বাগানৰ ওচৰত পাইছোঁহি। বাগানৰ ওচৰত এখন ফিল্ড আছে। ফিল্ডখন চাওঁ, এখন পানী হৈ আছে। আৰু এটা কথা, এইফালে আমাৰ বাগানখন চাবলৈ গ'লে নদী পাৰ হ'ব লাগে। এখন নদী, পূৰা পানী ফুল হৈ আছে নদীত, দেখিছে আপোনালোকে। পূৰা এই হাঁকোখন মায়ে পাৰ হৈ আছে। এই চাইকেলখন ইয়াতে ৰখালোঁ গছজোপাৰ তলত। সুন্দৰ ৰিভিউ আহিছে লগত। বানপানী হৈ আছে, অলপ কষ্ট হয় এখন বাগানলৈ আহিবৰ কাৰণে। এখন হাঁকোখন পাৰ হ'লে সেই ইপাত দেখিছে, সেইখনেই বাগানখন। এই হাঁকোডাল আমি নিজে দি লওঁ, হাঁকো নদীৰ ওপৰত। এখন চাওক, বাঁহৰ হাঁকোখন পাৰ হৈ লওঁ। হাঁকোখন পাৰ হ'লোঁ। এতিয়া হাঁকোখন পাৰ হ'লে কি হ'ব, এইফালেও পানী অলপ আছে। এইটো ৰাস্তা জংঘল পূৰা। এখন বাৰীলৈ আহিবলৈ হ'লে জংঘলৰ মাজত বাগানখন আছে। এইটো চাওক, একদম পূৰা পানী এইবিলাক। একদম বহুত কষ্টত ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ফাইনেলি বাগান আহি পালোহি আমি। এইখনেই আমাৰ বাগানখন, চাই লওক।
এইটো ঘৰটো ইয়াত বনোৱা হৈ আছে। এইফালে পুৰা জংঘল মানে, আৰু জংঘলৰ মাজত বাগানখন আছে। এইখনে বাগানখন চাই লওক আপোনালোকে। আৰু ইফালেও বাগান আছে। এইখনত পাত মানে অলপ ছিঙিবলৈ হৈ আছে, কাৰণ এতিয়া ছিঙিবলৈ আহিছোঁ দুইটাই। আমাৰ ইয়াত মানে পাত ছিঙা মানুহ পাবলৈ অলপ টান মানে, সেইটো কাৰণে মায়ে মই ছিঙিবলৈ আহিলোঁ। আজি কিমান পাৰোঁ দুইটাই ছিঙো। এইখনে চাই লওক ৰিভিউটো। হয়, আমাৰ ঘৰৰ বাগান, ঘৰৰ ওচৰতো এডোখৰ আছে বাগান। এইডোখৰ অলপ ডাঙৰ মানে, সেইডোখৰ গছ-গছনিৰ পৰা একদম ইয়াত আহিলে মনটো বৰ ভাল লাগি যায়। প্ৰকৃতিৰ সৌন্দৰ্যতা বৰ ধুনীয়া আছে বাগানখনত। বাগানৰ মাজে মাজে ৰাস্তা আছে। এইফালেও সেইডোখৰ বাগান আছে। হয়, জংঘলখিনি ইপাৰেও আছে। এইডোখৰ বেলেগৰ বাগান হয়, আমাৰ ঘৰৰ মানুহে বাগান। এইটো ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। ফাইনেলি আপোনালোকক মই ঘৰৰ বাগানখন দেখালোঁ, আৰু ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। জয় আই অসম। বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক।